Hello students, good morning. Today we are going to discuss about a poem Amanda written by Robin Klein. প্ৰথমতে মই কবিতাটো তোমালোকক ৰিডিং কৰি দিছো তোমালোকে শুনিবা ভালদৰে Don't bite your nails Amanda Don't hunch your shoulders Amanda Stop that slouching and sit up straight Amanda There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I am speaking to you, Amanda? I am Rapunzel. I have not a care. Life in a tower is tranquil and rare. I will certainly never let down my bright hair. Stop that shocking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. এইখিনি হল মই ৰিডিং কৰি দিলো এতিয়া তোমালোকক মই অসমীয়াতে কবিতাটো ধুনিয়াকৈ বুজাই দিম শব্দাৰ্থবোৰ লিখি দিম তোমালোকে 2-3 বাৰ ভিডিওটো ৰিপ্লে কৰি ভালদৰে বুজি লবা পিছত কোৱেশ্চন এনসাৰ দিম এতিয়া মই আমাণ্ডা কবিতাটো ভালদৰে তোমালোকক অসমীয়াতে বুজাই দিম আৰু শব্দাৰ্থবোৰ লিখি দিম ঠিক আছে চোৱা তোমালোকে ইয়াত কবি ৰবিন ক্লেইনে এই কবিতাটোত চাইল্ড অৰ্থাৎ ল'ৰা ছোৱালী এই যে তোমালোকৰ নিচিনা বয়সৰ ল'ৰা ছোৱালীৰ বিষয়ে ইয়াত লিখিছে সাধাৰণতে ল'ৰা ছোৱালীবিলাকে যিবিলাক কম বয়সৰ তেওঁলোকে বিচাৰে কি ফ্ৰীডম বিচাৰে যি ইচ্ছা তাকে কৰিব বিচাৰে কিন্তু পেৰেন্টছে অৰ্থাৎ মাক দেউতাকে সাধাৰণতে যিকোনো বেয়া বা বিপজ্জনক বা অন্যায় হ'ব পৰা যিকোনো কাম কৰাত দেখিলে তেওঁলোকক বাধা দিয়ে আৰু তেওঁলোকক কণ্ট্ৰোল কৰি ৰাখিবলৈ বিচাৰে সেইকাৰণে কবিয়ে কৈছে যে every child feels that she or he is controlled and instructed not to do one thing or another হয়নে নহয় তাৰমানে প্ৰতিটো ল'ৰা ছোৱালীয়ে প্ৰতিগৰাকী শিশুৱে ভাবে যে তেওঁক মাক দেউতাকে কণ্ট্ৰোল কৰি আছে নিয়ন্ত্ৰণ কৰিছে কিবা এটা কৰিব খুজিলে কৰিব নিদিয়ে তোমালোকেও তেনেদৰে ভাবা তাৰমানে তোমালোকৰ ফ্ৰীডম অৰ্থাৎ স্বাধীনতা কাৰ্টেল কৰা বুলি হ্ৰাস কৰা বুলি ভাবা যিটো সাধাৰণতে নহয় কাৰণ মাক দেউতাকে ল'ৰা ছোৱালীৰ সদায় ভালটোহে বিচাৰে আৰু সেইকাৰণে যেতিয়া যিকোনো বেয়া কাম যিকোনো অন্যায় হ'ব পৰা কাম দেখে তেতিয়া বাধা দিয়ে আৰু সদায় ফালৰ ফালে কথাবোৰ কৰিবৰ কাৰণে বা উপদেশ দিয়ে বা তেনে ধৰণৰ ইনষ্ট্ৰাকশ্যনবোৰ দি থাকে আৰু কবিতাটোত সেইটোৱে ইয়াত বুজোৱা হৈছে আমাণ্ডা এগৰাকী ছোৱালী হয়তোবা 9-10ত বা 6-7ত 8ত এনেকুৱা পঢ়া ছোৱালী গোটেই তেওঁৰ উদ্দেশ্যে এই কবিতাটো লিখিছে আৰু এই গোটেই কবিতাটোত যেনেদৰে ব্যাখ্যা কৰিছে সৰু ল'ৰা বা ছোৱালীৰ চৰিত্ৰটো তেওঁৰ কাল্পনিক জগতখনত কেনেকৈ থাকে এই গোটেইখিনি কথা ইয়াত উল্লেখ কৰা হৈছে প্ৰথম ষ্টেঞ্জাটো চোৱা ডোণ্ট বাইট ইউৰ নেইলছ আমাণ্ডা ডোণ্ট হাঞ্চ ইউৰ শ্বল্ডাৰ্ছ আমাণ্ডা ষ্টপ ডেট স্লাচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা তোমাৰ নখবোৰ কামুৰি নাথাকিবা আমাণ্ডা তুমি সেইদৰে কোজা হৈ কিয় বহি আছা আমাণ্ডা তুমি তেনেকৈ কোজা হৈ বহাটো বন্ধ কৰা আৰু সিধা হৈ বহি থাকা আমাণ্ডা থুলমূল অসমীয়াতে এইখিনি কিন্তু ইয়াত আমি তোমালোকে অৰ্থবিলাক জানাই যে বাইট মানে কামোৰা হয়নে নেইলছ মানে নখবোৰ কামুৰি নাথাকিবা আমাণ্ডা কৈছে তাৰমানে আমাণ্ডা নখ কামুৰি আছে কিবা মানে কৰি আছে তেনেকুৱা গতিকে সেইকাৰণে কৈছে তেনেকৈ কিন্তু আৰু কোজা হৈ বহি পেলাই আছে আৰু সেইকাৰণে কৈছে ডোণ্ট হাঞ্চ ইউৰ শ্বল্ডাৰ আমাণ্ডা ষ্টপ ডেট স্লাচিং অৰ্থাৎ কোজা হৈ বহি থাকিবৰ কাৰণে বাধা কৰিছে চিট আপ ষ্ট্ৰেইট
ষ্ট্ৰেইট মানে পোন হৈ বহা, চিধা হৈ বহা। স্লাটচিং মানে কি? তললৈ গোজা মাৰি বহি থকা। চলজাৰ মানে কান্ধ, বুজিছা? গতিকে এইটো প্ৰথম ষ্টেঞ্জাটোত কৈছে। কিন্তু সেই সময়তে আকৌ ব্ৰেকেটৰ ভিতৰত এইখিনি দিছে, দেয়াৰ ইজ এ লেংগুইড এমাৰেল চি ৱেৰ দ্য চ'ল ইনহাবিটেণ্ট ইজ মি, এ মাৰমেড ড্ৰিফটিং ব্লিছফুলি। কিন্তু এই যে আগতে আমি উল্লেখ কৰি এখন কাল্পনিক জগতত থাকে সৰু ল'ৰা ছোৱালীবিলাকে, ঠিক তেনেকৈ আমন্দায়ো মনে মনে ভাবিছে এইটো যে দেয়াৰ ইজ এ লেংগুইড এমাৰেল চি, যদি লেংগুইড মানে শান্ত, এমাৰেল মানে সেউজীয়া, সেউজীয়া শান্ত সমাহিত এখন সাগৰ, য'ত ৱেৰ দ্য চ'ল ইনহাবিটেণ্ট ইজ মি, চ'ল মানে একমাত্ৰ, ইনহাবিটেণ্ট মানে বাসিন্দা, য'ত বাসিন্দা মই একমাত্ৰ, এ মাৰমেড ড্ৰিফটিং ব্লিছফুলি। চ'ল মানে একমাত্ৰ বুজিলা, ইনহাবিটেণ্ট মানে বাসিন্দা বুজিলা। গতিকে মাৰমেড মানে কি? জলকুঁৱৰী বা সাগৰীয় কন্যা। ড্ৰিফটিং মানে ফাঁহি হোৱা, ব্লিছফুলি মানে সৌভাগ্যৱান মহানন্দ। তাৰমানে যে যদি সাগৰ, সেউজীয়া সাগৰত, শান্ত সমাহিত সেউজীয়া সাগৰত ময়ে যদি একমাত্ৰ বাসিন্দা হ'লোহেঁতেন, তেনেহ'লে ধুনীয়াকৈ মই জলকুঁৱৰী হৈ বা সাগৰীয় কন্যা হৈ মহা আনন্দৰে ফাঁহি উঠি ফুৰিলোহেঁতেন। এই ষ্টেঞ্জাটোত সেইটো কৈছে। আৰু তেওঁ কাল্পনিক অৰ্থাৎ ভাবিছে। তেওঁ মাকে যেতিয়া নখ কামুৰিবলৈ বাধা কৰিলে, কোজা হৈ বহি থাকিবলৈ বাধা কৰিলে, চিধা হৈ বহি থাকিবলৈ ক'লে, যিবিলাক বেয়া অভ্যাস, সেইখিনি কোৱাৰ পিছত তেওঁ এইখিনি যদিও ডাইৰেক্টলি প্ৰকাশ কৰা নাই, কিন্তু মনতে কল্পনা কৰিছে, ভাবিছে। ঠিক তেনেকৈ থাৰ্ড ষ্টেঞ্জাটোত কি কৈছে চোৱা, ডিড ইউ ফিনিছ ইউৰ হোমৱৰ্ক আমাণ্ডা, ডিড ইউ টাইডি ইউৰ ৰুম আমাণ্ডা, I thought I told you to clean your shoes, Amanda. তুমি তোমাৰ ঘৰুৱা কাৰ্য, গৃহকাৰ্য সমাপ্ত কৰিলানে আমাণ্ডা? ফিনিছ মানে শেষ কৰা, হোমৱৰ্ক গৃহকাৰ্য। ডিড ইউ টাইডি ইউৰ ৰুম, টাইডি মানে পৰিষ্কাৰ পৰিচ্ছন্নতা, তোমাৰ ৰুমটো, তোমাৰ কোঠালিটো পৰিষ্কাৰ কৰিছিলানে আমাণ্ডা? I thought, মই ভাবিছিলোঁ, I told you, মই তোমাক কৈছিলোঁ, to clean your shoes, আমাণ্ডা, তোমাৰ জোতাযোৰ চাফ কৰিবলৈ, পৰিষ্কাৰ কৰিবলৈ মই তোমাক কৈছিলোঁ বা কোৱা বুলি মই ভাবিছিলোঁ। এইখিনি কৈছে। তাৰমানে তোমাৰ হোমৱৰ্ক তুমি শেষ কৰিছিলানে? তোমাৰ কোঠালিটো পৰিষ্কাৰ কৰিছিলানে? আৰু মই ভাবোঁ তোমাক মই জোতাযোৰ পৰিষ্কাৰ কৰিবলৈ কৈছিলোঁ আমাণ্ডা। তেতিয়া আকৌ আমাণ্ডাৰ ৰিয়েকশ্যনটো কেনেকুৱা? তেতিয়া ভাবিছে, কল্পনা কৰিছে, I am an orphan roaming the street, I patterns of dust with my hushed bare feet. The silence is golden. The silence is golden. The freedom is sweet. তাৰমানে অৰফান মানে কি? অৰফান, খাটমৌৰা, যাৰ মাক দেউতাক নাই। ৰোমিং মানে হ'ল ঘূৰি ফুৰা। ঠিক তেনেকৈ পেটাৰ্ণ মানে ধৰণ, আকাৰ। হাষ্ট মানে নীৰৱে, মনে মনে। ঠিক আছে, এইখিনি ধুনীয়াকৈ লিখি ল'বা। গতিকে আই এম এন অৰফান, তেওঁ ভাবিছে যেতিয়া মাকে ক'লে, হোমৱৰ্কৰ কথা ক'লে, ৰুমটো পৰিষ্কাৰ কৰাৰ কথা ক'লে, জোতা পৰিষ্কাৰ কথা ক'লে, তাইৰ মনে মনে আকৌ খং উঠিছে। খং উঠি ভাবিছে, মই যদি খাটমাউৰা হ'লোহেঁতেন, গোটেই ৰাস্তাত মই ঘূৰি ফুৰিলোহেঁতেন, মই মোৰ খালী ভৰিৰে মই শান্ত মনে বালিৰ ওপৰত ধুনীয়াকৈ আঙুলিৰে আগবাগ কৰি থাকিলোহেঁতেন। দ্য চাইলেঞ্চ ইজ গল্ডেন। চাইলেঞ্চ মানে নীৰৱতা, নীৰৱতাটো সোণালী বুলি কৈছে, মূল্যৱান বুলি কৈছে। আৰু ফ্ৰীডম ইজ চুইট, স্বাধীনতাটো বৰ মিঠা বুলি কৈছে। তাৰপিছৰ ষ্টেঞ্জাটোত চোৱা, ডোণ্ট ইট ডেট চকলেট আমাণ্ডা, ৰিমেম্বাৰ ইউৰ একনি আমাণ্ডা, উইল ইউ প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা। ইয়াতে কি কৈছে, চকলেট খাই আছে, চকলেট খাবলৈ তেওঁক বাধা কৰিছে। চকলেট নাখাবা আমাণ্ডা, তোমাৰ হালমইনা বা পিম্পলছবিলাকলৈ মন কৰা আমাণ্ডা। তুমি মোৰ ফালে চাই আছানে মই যেতিয়া তোমাক কিবা কৈ আছোঁ আমাণ্ডা? উইল ইউ প্লিজ লুক এট মি, তুমি মোৰ ফালে চোৱা। তাৰমানে অমনোযোগী হৈ আছে, সেইকাৰণে কৈছে যে তুমি মোৰ ফালে চোৱা, মই তোমাক কি কৈ আছোঁ আমাণ্ডা। তাৰমানে আমাণ্ডাই অমনোযোগী হৈ আছে, চকলেট খাই আছে, কিবা যেন মানে এটা বেলেগ এখন জগতত আছে, তেনেকুৱা ধৰণৰ কথা এইটো। তেতিয়া আমাণ্ডাই আকৌ ভাবিছে, ৰিয়েকশ্যনটো কেনেকুৱা তেওঁৰ মনৰ। আই এম ৰেপুঞ্জেল, আই হেভ নট এ কেয়াৰ, লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ,
I will certainly never let down my bright hair. I am Rapunzel. Rapunzel মানে কি জানা না তোমালোকে ৰাজকুমাৰী অৰ্থাৎ প্ৰিন্সেছক ৰেপুঞ্জেল বুলি কয় ট্ৰেংকুইল মানে শান্ত ঠিক আছে গতিকে ইয়াত কৈছে কি টাৱাৰ মানেতো স্তম্ভ জানাই যে মই যদি এজগৰাকী ৰাজকুমাৰী হলোহেঁতেন বা মই ৰাজকুমাৰী বুলি তেওঁ নিজকে কল্পনা কৰিছে এখন কাল্পনিক জগতত আছে মই কাকো কেয়াৰ নকৰোঁ I have not a care কাৰোৰ প্ৰতি মোৰ কেয়াৰ কৰিব লগা নাই ভয় কৰিব লগা নাই ওখ স্তম্ভ এটাত শান্ত আৰু বিৰল তেনেকুৱা এটা তেওঁ জীৱন যেন কটাব আৰু তেওঁৰ চুলিকোছা দীঘল চুলিকোছা উজ্জ্বল চুলিকোছা দীঘল যি কোছা তেওঁ ৰেপুঞ্জেলৰ দীঘল চুলি আৰু ৰেপুঞ্জেলৰ এটা কাহিনীও আছে তোমালোকে জানা ৰাজকুমাৰী এইটো স্তম্ভ অৰ্থাৎ যিটো টাৱাৰত থাকিব তাত এগৰাকী মানে বদমাছ অৰ্থাৎ মানে কি কয় এইটো বদমাছ মহিলা ধৰা বা তেনেকুৱা ধৰণৰ গতিকে তেওঁ তাৰমানে ৰেপুঞ্জেলক ধৰাৰ কাৰণে ৰেপুঞ্জেলক হেৰি কৰাৰ কাৰণে চুলিকোছা দীঘলকৈ মেলি দিবলৈ কয় কিন্তু চুলিকোছা মেলি নিদিয়ে ৰেপুঞ্জেলে সেইকাৰণে কৈছে যে মেলি দিলে সেই বদমাছ মহিলাকাৰে উঠি তাক ধৰি লৈ যাব কাৰণ দীঘল চুলি তললৈ নামি আহিব ওই চুলিত ধৰি ধৰি ওপৰলৈ উঠি যাব স্তম্ভটোৰ ওপৰলৈ গতিকে এনেকুৱা কাহিনী এটা আছে গতিকে ঠিক তেনেকৈ তেওঁ কল্পনা কৰিছে যে মই ৰাজকুমাৰী বা প্ৰিন্সেছ মোৰ কাৰো প্ৰতি ভয় নাই মই সুন্দৰ শান্ত সমাহিত বিৰল এটা স্তম্ভত জীৱনটো কটাইছোঁ আৰু মই মোৰ উজ্জ্বল চুলিকোছা তললৈ কেতিয়াও নমাই নিদিওঁ তাৰমানে নমাই দিলে তোমাৰ বিপদ হ'ব সেইকাৰণে নমাই নিদিওঁ বুলি কৈছে চাৰেণ্ডাৰ নকৰে তাৰমানে এইটো কথা গতিকে ষ্টপ ডেট শাকিং এট ওৱান্স Amanda you are always so moody Amanda anyone would think that I nagged at you Amanda এই যে কথাবিলাক তেওঁ এই ৰিয়েকশ্যনবিলাক দিলে এই ৰাজকুমাৰী বা তেনেকুৱা আগত যিকেইটা গতিকে ইয়াত আকৌ মাকে শেষত ক'লে কি যে সাধাৰণতে তেওঁ শাকিং মানে জানা নহয় মুখ মানে উফন্দাই থকা মুখ উফন্দাই থকা শাকিং তেওঁ মুখ উফন্দাই বহি আছে আৰু সেইকাৰণে মাকে কৈছে তেনেকৈ মুখ উফন্দাই বহি নাথাকিবা বন্ধ কৰিব কৈছে তৎক্ষণাত আৰু ইউ আৰ অলৱেজ ছ' মুডি তুমি সদায় মুডি যেন তোমাক দেখা পায় মুডি কিবা বেলেগ এখন জগতত থকা যেন পায় আৰু যিকোনো এজনে ভাবিব যে মই তোমাক গালি পাৰি আছোঁ আমাণ্ডা বুজি পাইছা গতিকে এইখিনি হ'ল কবিতাটোৰ সাৰমৰ্ম গতিকে তোমালোকে কিবা যদি বুজি পোৱা নাই মোক হোৱাটছএপত এইটো তোমালোকে দিবা মই আকৌ কিবা ধৰণে সহায় কৰিব পাৰি নেকি চাম আৰু কুৱেশ্যন এনচাৰবিলাক পিছত দিম ঠিক আছে থেংক ইউ